একে জাপে আহি মই মানে হেণ্ড ব্ৰেকটো উঠালোঁ, দুখন ভৰিৰ মাজেৰে মোৰ ভৰিখন নি ব্ৰেকত ভৰি দি মই একদম ওচৰৰ চিটটোত বহি আছিলোঁ। আমি 18গৰাকী মহিলা আছিলোঁ, ড্ৰাইভাৰ পুৰুষ বুলিবলৈ এজনে আছিলে। এগৰাকী অসমীয়া বোৱাৰীৰ নাম তেওঁৰ মিনু বড়ো আৰু তেওঁ সাহসেৰে প্ৰাণ ৰক্ষা কৰিলে বহুজনৰ। লগতে তেওঁ যিখন বাহনত আছিল সেই বাহনখনৰ চালকগৰাকীৰো জীৱন বচাবলৈ তেওঁ চেষ্টা কৰিলে আৰু এইগৰাকী মহিলা মিনু বড়ো এতিয়া সমগ্ৰ ভাৰত জুৰি চৰ্চা লাভ কৰিছে। আমি 18গৰাকী মহিলা আছিলোঁ, ড্ৰাইভাৰ পুৰুষ বুলিবলৈ এজনে আছিলে, সেইজন হ'ল ড্ৰাইভাৰ। হঠাৎ তেওঁ হাত ভৰি কুচাই মুখ বিকটাই মানে মুখত ফেন ওলাব ধৰিলে। এই মুহূৰ্তত জনাই আছো খবৰ, এগৰাকী অসমীয়া বোৱাৰীৰ সাহসিকতাৰ খবৰ সমগ্ৰ দেশ জুৰি এতিয়া চৰ্চাত। সাহসেৰে বহুজনৰ প্ৰাণ ৰক্ষা কৰিছে এইগৰাকী মিনু বড়োৱে। লগতে তেওঁ ৰক্ষা কৰিছে তেওঁ এগৰাকী ড্ৰাইভাৰৰ বা চালকৰ জীৱন বচাবলৈও আপ্ৰাণ চেষ্টা চলাইছিল। মিনু বড়োৰ সাহসিকতাৰ বাবে দেশৰ জনতাই জনালে তেওঁক চেল্যুট। কেদাৰনাথ বদ্ৰীনাথ ভ্ৰমণলৈ গৈছিল 18জনীয়া এটা মহিলাৰ দল মিনু বড়ো নামৰ এইগৰাকী মহিলাৰ নেতৃত্বত। বদ্ৰীনাথৰ পৰা ঘূৰি আহোঁতে ট্ৰেভেলাৰখনৰ চালকজন হঠাৎ অসুস্থ হৈ পৰিলে আৰু ততালিকে মিনু বড়োৱে চলন্ত বাহনখনৰ পৰা চালকজনক আন আসনত বহুৱাই নিজেই চলাবলৈ ল'লে বাহনখন। 30 কিলোমিটাৰ পাহাৰীয়া পথেৰে বাহনখন চলাই কৰ্ণপ্ৰয়াগ চৰকাৰী হাস্পতালত তেওঁলোকে উপস্থিত হ'লগৈ। কিন্তু এটা দুখৰ বিষয় যে চিকিৎসকগৰাকীয়ে পৰীক্ষা কৰিলে চালকজনক আৰু তাৰ পাছত তেওঁৰ মৃত্যু হোৱা বুলি সদৰি কৰে। কিন্তু যি কি নহওক, সাহসেৰে যে মিনু বড়োৱে এইটো পদক্ষেপ গ্ৰহণ কৰিলে তাকে লৈ এতিয়া সমগ্ৰ দেশ জুৰি এতিয়া চৰ্চা লাভ কৰিছে। দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰিছে মিনু বড়োৰ এই বিশেষ খবৰটিয়ে। সাহসেৰে বহুজনৰ প্ৰাণ ৰক্ষা কৰি চৰ্চাত এতিয়া দেশজুৰি চৰ্চাত অসমীয়া বোৱাৰী মিনু বড়ো। অসুস্থ চালকৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ 30 কিলোমিটাৰ পাহাৰীয়া পথেৰে বাহন চলালে মহিলাগৰাকীয়ে। মিনু বড়োৰ সাহসিকতাৰ বাবে দেশৰ জনতাই জনালে চেল্যুট। আমি 18জনীয়ে যোৱাকালি গৈ ৰাতি 12টাত বদ্ৰীনাথ পাইছিলোঁগৈ। আমি সুকলমে আজি 8টাৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আহিছিলোঁ কেদাৰনাথ যাত্ৰাৰ কাৰণে। তো আমি এতিয়া কেদাৰনাথৰ ৰাস্তাত আছোঁ। এয়া ভানু, চিলা, এৰেনয়া, মিনুমা। তো আমি গৈ আছোঁ, এতিয়া আমি যাত্ৰা পথত আছোঁ। আৰু এনেধৰণে মিনু বড়োৰ নেতৃত্বত যোৱা দলটিয়ে সুকলমে আহি তেওঁলোকে উপস্থিত হৈছে বুলি জানিবলৈ দিছে। কিন্তু আৰু এটা কথা আমি এইখিনিতে জনাব বিচাৰিম, যিহেতুকে মহিলাগৰাকীয়ে তেওঁৰ নেতৃত্বত এইসকল লোকক কেদাৰনাথ আৰু বদ্ৰীনাথ ভ্ৰমণলৈ লৈ গৈছিল। মহিলাৰ দল 18জনীয়া এটা মহিলাৰ দল আৰু মিনু বড়ো নামৰ এইগৰাকী সাহসী মহিলাৰ নেতৃত্বতে এই তীৰ্থযাত্ৰীৰ দলটো তালৈ ৰাওনা হৈছিল। আৰু তেওঁলোকে যেতিয়া উভতি আহিছিল বদ্ৰীনাথৰ পৰা, তেতিয়াই তেওঁলোকে যিখন বাহনত আহিছিল ট্ৰেভেলাৰখন, সেই ট্ৰেভেলাৰখনৰ চালকজন হঠাৎ অসুস্থ হৈ পৰে। কি হৈছে কি নহৈছে তেওঁলোকে একো ৱাদিহ নাপালে আৰু অৱশেষত ট্ৰেভেলাৰখনৰ চালকজনক তেওঁলোকে এইগৰাকী মিনু বড়ো নামৰ মহিলাই ট্ৰেভেলাৰখন ৰখাই তেওঁ নিজেই যথেষ্ট কষ্ট কৰি ৰখাবলৈ সক্ষম হ'ল। সেই পাহাৰৰ একা বেকা বাটত আপোনালোকে কথাটো হয়তো বুজিব পাৰিছে, এক পাহাৰৰ যি গৰাত তেওঁলোকে এই ট্ৰেভেলাৰখনত তেওঁলোকে গৈ আছিল। চালকজন অসুস্থ হ'ল। অসুস্থ চালকজনক কোনোমতে আন এখন আসনত বহুৱালে মিনু বড়োৱে আৰু নিজেই সেই ট্ৰেভেলাৰখন কষ্ট কৰি যেনে তেনে ৰখাবলৈ চেষ্টা কৰিলে পাহাৰৰ বাটটোতেই বা পাহাৰতেই। আৰু তাৰ পাছত সেই মহিলাগৰাকীয়ে নিজেই 30 কিলোমিটাৰ ধৰি পাহাৰৰ একা বেকা বাটেৰে চলাই আহি অৱশেষত তেওঁলোকে এখন চিকিৎসালয়ত উপস্থিত হ'লগৈ। কিন্তু চিকিৎসালয়ত অৱশ্যে এইগৰাকী চালকৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। কিন্তু তথাপিও মিনু বড়োৰ সাহসিকতাক সকলোৱে চেল্যুট জনাইছে। কাৰণ মিনু বড়োৱে সেই এটা অচিন বাটত তেওঁলোকে সেই বাটটো তেওঁলোকৰ বাবে সম্পূৰ্ণ চিনাকি নহয়, কাৰণ তেওঁলোকে অসমৰ পৰা যোৱা আৰু তেওঁলোকে কেদাৰনাথ বদ্ৰীনাথ ভ্ৰমণলৈ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যে গৈছিল। তাকো কেৱল মহিলাসকল গৈছিল, 18জনীয়া এটা মহিলাৰ দল গৈছিল। আৰু মিনু বড়োৰ নেতৃত্বত যোৱা তীৰ্থযাত্ৰীৰ দলটোৰ বাকী যি কেইগৰাকী আছিল তেওঁলোকৰ সহযাত্ৰী আৰু তেওঁলোকৰো জীৱন ৰক্ষা কৰিলে বুলিয়ে ক'ব লাগিব। কাৰণ পাহাৰৰ বাটসমূহ কেনেধৰণৰ হয়,
আৰু কেদাৰনাথ বদ্ৰীনাথ ভ্ৰমণলৈ যোৱাসকলে হয়তো গম পাইছে যে বদ্ৰীনাথৰ সেই পথছোৱা কেনেধৰণৰ হয়। গতিকে তেনে এটা পথত কোনোদিনে গৈ নোপোৱা এইসকল মহিলাই, এগৰাকী মহিলাই বাকীসকলৰো প্ৰাণ বচালে, লগতে চালকজনৰো প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁ আপ্ৰাণ চেষ্টা চলালে। কিন্তু দুখৰ বিষয়, চালকগৰাকীৰ অৱশেষত চিকিৎসকে মৃত ঘোষণা কৰে। কিন্তু মহিলাগৰাকীৰ মিনু বড়োৰ সাহসিকতাক কিন্তু সকলোৱে চেলুট জনাইছে। সমগ্ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এই খবৰ শিৰোনামত স্থান লাভ কৰিছে, লগতে ৰাষ্ট্ৰীয় বাতৰি কাকতসমূহতো এই খবৰটো এওঁৰ আলোকচিত্ৰৰ সৈতে প্ৰকাশ পাইছে। মিনু বড়োৰ সাহসিকতাৰ বাবে এতিয়া দেশৰ জনতাই তেওঁক চেলুট জনাইছে। সাহসেৰে বহুজনৰ প্ৰাণ ৰক্ষা কৰি দেশজুৰি চৰ্চাত অসমীয়া বোৱাৰী। আমি 18 গৰাকী মহিলা আছিলোঁ, ড্ৰাইভাৰ পুৰুষ বুলিবলৈ এজনে আছিলে, সেইজন হ'ল ড্ৰাইভাৰ। দিল্লীৰ পৰা নিছিলোঁ আমি, যিখন ট্ৰেভেলাৰ লৈ গৈছিলোঁ। হঠাৎ তেওঁ হাত ভৰি কোচাই মুখ বিকটাই মানে মুখত ফেন ওলাব ধৰিলে। মই একদম ওচৰৰ চিটটোত বহি আছিলোঁ। তেতিয়া মই দেখিলোঁ যে গাড়ীখন শ্লপিঙত গৈ আছে, এইটো কি হ'ল। একে জাপে আহি মই মানে হেণ্ডব্ৰেকটো উঠাই মানে তেওঁ দুখন ভৰিৰ মাজেৰে মোৰ ভৰিখন নি ব্ৰেকত ভৰি দি মই ছুইচ অফ কৰিলোঁ, কাৰণ যিহেতু গাড়ীখন ষ্টাৰ্টত আছিলে।